बिटिसिनिफ्राय नंखाय दालाल ओंखारदों। रुपन देखा आरो अनुरूप कलिता मुंनि सुबुङा बिटिसिनिफ्राय नंखाय मुसारिनि साप्लाइ अर्डार लाना सासे ठिकादार अश्विनी शर्मानो 22 लाखआव फानबायमोन। नाथाय दा साप्लाइ अर्डारा नंखाय। कक्राझार पुलिस थानायाव एफआइआर थिसननायजों लोगोसे रुपन देखा आरो अनुरूप कलितामोनखौ कक्राझार पुलिस बिफाना खानो हाबाय। रुपन देखा आरो अनुरूप कलिता सानैखौ नलबारि जिल्लानि होनना मिथिनो मोननाय जादों। दुथांफोरखौ केस नाम्बार 263/2022 आव खाबाय। আমি এফআইআর একটা কোকৰাঝাৰ পিএছত ৰিচিভ কৰিছে, যেনেকা এলিগেশ্যন আছে আমাৰ বিটিচিৰ পৰা এটা সাপ্লাই অৰ্ডাৰ, তেনেকুৱা ফেক বুলি সাপ্লাই অৰ্ডাৰ একটা পাই, তাৰপিছত সাপ্লাই দিয়া আমাৰ মস্কোইটো নেট সাপ্লাই কৰা হৈছে। এইটো তাৰ বিষয়টো আমি তদন্ত কৰিবৰ কাৰণে এফআইআৰ নেম একিউজ কেইটা অনা হৈছে। আমাৰ ৰূপম ডেকা আছে হৰ অনুৰূপ কলিতা, এই নলবাৰী ডিষ্ট্ৰিক্টৰ মানুহ হয়। কালি আমাৰ আয়ৰ টিমটো গৈ তাৰ পৰা লৈ আনিছে। আমি এতিয়া প্ৰচেছটো শুৰু কৰিছে, তদন্ত প্ৰচেছটো। তাতে এলিগেশ্যন আছে আমাৰ এইটো সাপ্লাই দিয়াৰ পিছত গম পাই যে এইটো সাপ্লাই অৰ্ডাৰটো ফেক আছে বুলি। তো এইটো ওপৰতো তদন্ত হ'ব এতিয়া, এইটো কাৰণে মানুহটো অনা হৈছে। এইটো অৰ্ডাৰটো লাষ্ট ইয়েৰ দিয়া হৈছে, পুৰণা অৰ্ডাৰ আছিলে। তো এতিয়া এমাউণ্ট ইনভলভ এৰাউণ্ড 2-3 crores মান আছে ট'টেল এমাউণ্টটো। এতিয়া আমি তদন্ত কৰি আছে, তথাপি এইটো জাষ্ট এমএল ইলেকশ্যন আগে হোৱা অৰ্ডাৰ আছে। তেনেকুৱা অহা নাই, তদন্ত চলিব। তাৰপিছত যি গম পাই আমি পিছত নেক্সট ব্ৰিফিঙত আমি বুজাই দিম। এফআইআৰটো হ'ল অশ্বিনী শৰ্মা বুলি একটা আছে মানুহ, ছাপ্লায়াৰ হয়, সিয়ে এফআইআৰ দিছিলে। তাৰমানে যি বেচিছত ছাপ্লাই কৰিছে এইটো হ'ল ফেক ওলাইছে। এইটোৰ ওপৰত আমি তদন্ত কৰি আছোঁ। পৰা অনা হৈছে, চলিব। যি ইনভলভ আছে আমি চাম।